নমস্কাৰ বন্ধুসকল, আন এটি ভিডিঅ'লৈ আটাইকে স্বাগতম জনাইছোঁ। বন্ধুসকল, সনাতন ধৰ্মৰ মূল ধৰ্মগ্ৰন্থসমূহৰ নাম আপোনালোকে জানেনে? আহক তেতিয়াহ'লে এই ভিডিঅ'টিত সনাতন ধৰ্মৰ মূল ধৰ্মগ্ৰন্থসমূহৰ নাম আমি জানি লওঁ। বন্ধুসকল, সনাতন ধৰ্মৰ মূল ধৰ্মগ্ৰন্থসমূহৰ ভিতৰত প্ৰথমতে আহে বেদ। বেদ 4খন। ইয়াৰ মন্ত্ৰৰ সংখ্যা 20,434। প্ৰথম ঋগ্বেদ, মন্ত্ৰৰ সংখ্যা 10,589। দ্বিতীয়তে সামবেদ, মন্ত্ৰৰ সংখ্যা 1,893। তৃতীয়তে যজুৰ্বেদ, মন্ত্ৰৰ সংখ্যা 1,975। চতুৰ্থ বেদখন হৈছে অথৰ্ববেদ, মন্ত্ৰৰ সংখ্যা 5,977। বন্ধুসকল, সনাতন ধৰ্মৰ 4খন উপবেদ থাকে। সেইকেইখন হ'ল আয়ুৰ্বেদ, ধনুৰ্বেদ, গন্ধৰ্ববেদ আৰু অৰ্থশাস্ত্ৰ। ইয়াৰ পিছতে বেদাংগ হৈছে 6খন। শিক্ষা, কল্প, ব্যাকৰণ, নিৰুক্ত, ছন্দ আৰু জ্যোতিষ। বেদৰ উপাংগ 4খন। পুৰাণ, মীমাংসা, ন্যায় আৰু ধৰ্মশাস্ত্ৰ। বেদৰ জ্ঞানকাণ্ড 2খন। অৰণ্যক আৰু উপনিষদ। অৰণ্যক 4খন। ঐতেৰেয়, কৈশিতকী, শতপথ ব্ৰাহ্মণ আৰু ছান্দোগ্য। উপনিষদ 12খন। বৃহদাৰণ্যক, ছান্দোগ, তৈত্তিৰীয়, ঐতৰেয়, ঈশোপনিষদ, কেন উপনিষদ, কঠোপনিষদ, প্ৰশ্ন উপনিষদ, মুণ্ডকোপনিষদ, মাণ্ডুক্য উপনিষদ, শ্বেতাশ্বতৰ উপনিষদ, কৈশিতকী উপনিষদ। বন্ধুসকল, এয়াই আছিল সনাতন ধৰ্মৰ মূল গ্ৰন্থ কেইখনমানৰ নাম। আৰু বিভিন্ন ধৰণৰ সনাতন ধৰ্মৰ গ্ৰন্থ আছে। পিছৰ ভিডিঅ'ত আমি এইবোৰ লৈ আহিম, এইবোৰৰ নাম লৈ আহিম, ইয়াৰ মন্ত্ৰ সংখ্যা লৈ আহিম, যেনে ৰামায়ণ, মহাভাৰত ইত্যাদিৰ বিষয়ে। বন্ধুসকল, এই ভিডিঅ'টি কেনে লাগিল? যদি ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।